হেল্ল' এভৰিৱান, আপোনালোকেও বাৰু 2026ত কিতাপ পঢ়াটো এটা হবি হিচাপে গঢ়ি তুলিব বিচাৰে নেকি? তেন্তে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে। ফাৰ্ষ্ট কিতাপখন হ'ল ইকিগাই। এই কিতাপখন বহুতেই ছাজেষ্ট কৰে, আপোনালোকে হয়তো শুনিছে। এইখন নন ফিকশ্যনেল হয়। নেক্সট কিতাপখন হ'ল নাংচিং খাম। এই কিতাপখন মূলা ঘাবৰুৰ ওপৰত আৰু বহুতেই ভাল লাগে এইখন কিতাপ পঢ়ি। আপোনালোকক যদি আহোম হিষ্ট্ৰীৰ ওপৰত আৰু উপন্যাস লাগে তেন্তে তলত কমেণ্ট কৰি জনাব। এই কিতাপখন হ'ল এজন ল'ৰাৰ ওপৰত যোনে ট্ৰেজাৰ বিচাৰি থাকে আৰু বহুতেই ভাল লাগে, বহুত ইণ্টাৰেষ্টিং হয়। আপোনালোকে পঢ়িব পাৰে, যিহেতু দেখিছে বহুত পাতলা হয় কিতাপখন। নেক্সট কিতাপখন হ'ল বগুল ফুলৰ দৰে। এই কিতাপখনৰ কথাও চাগে বহুত শুনিছে। এই কিতাপখন বহুত ভাল লাগে, বহুত এংগেজিং হয় আৰু অলপো আমনি নাপায় কিতাপখন পঢ়ি। মৌনৌদ মুখৰ হৃদয়, এই কিতাপখনো বহুতেই ভাল লাগে, বহুত ভাল পাব এইখন কিতাপ পঢ়ি। আৰু এখন বোনাছ হ'ল, এইখন হয়তো বহুতে পঢ়িছে বা বহুতে পঢ়া নাই। এইখন হ'ল নাহৰৰ নিৰিবিলি ছাঁ। এইখনো মই এডাল্টসকলকহে অকল ছাজেষ্ট কৰিম, কাৰণ যিহেতু লাভ ষ্টৰী হয়। আৰু যদি ছাজেশ্যনছ লাগে বেলেগ বেলেগ জনৰাৰ ওপৰত, তেন্তে আপোনালোকে কমেণ্ট কৰি জনাব, মই বনাবলৈ ট্ৰাই কৰিম।